নমস্কাৰ সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত গড়ত অৰ্থাৎ অগ্নিগড়ত। অগ্নিগড়খন নিৰ্মাণ কৰিছিলে বাণ ৰজাই। মই জনামতে তেখেতৰ জীয়ৰী উষাক সুৰক্ষিত ৰাখিবৰ বাবে এই গড়টো নিৰ্মাণ কৰিছিলে। আৰু ময়ো ভিতৰ ভাগলৈ সোমাই যাম এতিয়া আৰু আপোনালোককো ভিতৰখন দেখুৱাম। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই বৰ্তমান টিকেট কাটিব লৈছোঁ আৰু ইয়াতে সোমাবলৈ হ'লে টিকেট লাগিব। আৰু এইখন হৈছে অগ্নিগড়ৰ গেটখন আৰু আমি এইখনৰেই প্ৰৱেশ কৰিব লাগিব আৰু এইখনেৰে আমি প্ৰৱেশ কৰি আমি ভিতৰলৈকে সোমাই যাব লাগিব আৰু বহুত ওপৰলৈকে আমি উঠি যাব লাগিব। আৰু এয়া মই টিকেট দিলোঁ আৰু আমাক টিকেট চেক কৰি এতিয়া এণ্ট্ৰি কৰিবলৈকে দিলে। আৰু বৰ্তমান এতিয়া আমি গৈ আছোঁ ওপৰলৈকে। প্ৰথমতে আপোনালোকে ভিতৰলৈ সোমাই আহিয়েই দেখিব উষাৰ এটি মূৰ্তি। আৰু উষা হৈছে বাণ ৰজাৰ জীয়ৰী। উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীবোৰ ইয়াতে মূৰ্তি আকাৰত সজোৱা হৈছে। মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনিলৈকে দেখুৱাই থাকিম। আৰু এয়া হৈছে উষা আৰু তেওঁৰ বান্ধৱী চিত্ৰলেখা। এয়া উষাই বৰ্ণনা দি আছে আৰু চিত্ৰলেখাই চিত্ৰ অংকন কৰি আছে। মানে এদিন এজন ৰাজকুমাৰক উষাই সপোনত দেখিলে আৰু সপোনত দেখাৰ পিছতেই উষাৰ নেদেখাকৈয়ে তেওঁৰ লগত প্ৰেম হৈ গৈছিলে। আৰু উষাৰ বান্ধৱী চিত্ৰলেখাই যিহেতুকে চিত্ৰ অঁকাত খুব পাকৈত আছিলে আৰু সেইবাবে উষাই চিত্ৰলেখাক সপোনত দেখা ৰাজকুমাৰজনৰ কথা বৰ্ণনা দিলে আৰু চিত্ৰলেখাই অংকন কৰিলে। আৰু অংকন কৰাৰ পিছত সেইজন আন কোনো নহয় কৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ। আৰু অনিৰুদ্ধক দেখি উষাই বিয়া হ'বৰ কাৰণে ব্যাকুল হৈ পৰিলে। আৰু যিহেতুকে চিত্ৰলেখাই মায়াৰ যাদু জানিছিলে আৰু সেইবাবে চিত্ৰলেখাই অনিৰুদ্ধক শুই থকা অৱস্থাতে উষাৰ লগত বিয়া কৰাবৰ কাৰণে এনেদৰে মায়াৰ যাদুৰে লৈ আহিছিলে। আৰু সেইটোকে ইয়াতে মূৰ্তি আকাৰত বনাই থোৱা হৈছে। তাৰপিছত চিত্ৰলেখাই অনিৰুদ্ধ আৰু উষাক এনেদৰে বিয়া কৰাই দিয়া হৈছিলে। আৰু এয়া হৈছে তেওঁলোকৰ মূৰ্তি আকাৰত বনাই থোৱা হৈছে। এয়া উষা আৰু অনিৰুদ্ধ আৰু কাষত আছে চিত্ৰলেখা। আৰু এয়া হৈছে বাণ ৰজাই অনিৰুদ্ধক বান্ধি থোৱাৰ দৃশ্য। মানে বাণ ৰজাই যিহেতুকে গম পালে উষা আৰু অনিৰুদ্ধৰ বিয়াৰ কথাটো আৰু সেইবাবে অনিৰুদ্ধক এয়া বাণ ৰজাই কাৰাবন্দী কৰিছে। উষাক এই গড়তেই চাৰিওফালে জুই লগাই বন্দী কৰি ৰখা হৈছিল আৰু সেইবাবে এই গড়টোৰ নাম হৈছে অগ্নিগড়। বাণ ৰজাই অনিৰুদ্ধক বন্দী কৰি থোৱা খবৰটো পাই শ্ৰীকৃষ্ণই বাণ ৰজাৰ ওচৰত অনিৰুদ্ধক মুকলি কৰিবৰ বাবে আহিছিল, কিন্তু বাণ ৰজাই কোনোপধ্যেই মান্তি নহ'ল। আৰু সেইবাবে শ্ৰীকৃষ্ণ আৰু বাণ ৰজাৰ মাজত যুদ্ধ সংঘটিত হ'ল। আৰু বাণ ৰজাতকৈ শ্ৰীকৃষ্ণ যিহেতুকে বহুত বীৰ আছিল সেইবাবে বাণ ৰজা জিকিব নোৱাৰিলে। আৰু তেতিয়া বাণ ৰজাই মহাদেৱৰ ওচৰলৈকে গ'ল আৰু মহাদেৱেও নিজৰ ভক্তৰ কথা শুনি শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গৈছিল। আৰু যিহেতুকে শ্ৰীকৃষ্ণ আৰু মহাদেৱ দুয়োজনেই সমান বীৰ আছিল সেইবাবে এই যুদ্ধখনৰ অন্ত পৰা নাছিল। আৰু এই যুদ্ধখনক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধখনে গোটেই পৃথিৱী কঁপাই গৈছিলে। আৰু এই যুদ্ধখনৰ অন্ত পেলাবলৈ ব্ৰহ্মাদেৱ আৰু তেওঁৰ দেৱ দেৱীসকল আহি সকলোৱে আলোচনা মৰ্মে যুদ্ধখনৰ অন্ত পেলাই আৰু সকলোৱে আলোচনা কৰি অনিৰুদ্ধ আৰু উষাৰ বিয়া পাতি দিয়ে। মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ যুদ্ধৰ কিছু দৃশ্য ইয়াতে মূৰ্তি আকাৰত বনোৱা হৈছে। আৰু ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰখন খুব ধুনীয়াকৈ চাব পাৰিব আপোনালোকে। আৰু এই সময়টোত আহি বহুত ভাল লাগিছে। ধুনীয়াকৈ বতাহ বলি আছে
আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ ব্ৰহ্মপুত্ৰখন দেখা পায়। আপোনালোকেও আহিলে আপোনালোকৰ মনবিলাক প্ৰফুল্ল লাগিব। মোৰো তেনেকুৱাই হৈছে। এয়া চাওকচোন কিমান ধুনীয়া লগা হৈছে। আৰু ইয়াত এটা ধুনীয়া ভিউ পইণ্ট আছে। মানে এই ভিউ পইণ্টটোৰ ওপৰত উঠিলে আপোনালোকে গোটেই তেজপুৰ চহৰখন দেখিব আৰু গোটেই ব্ৰহ্মপুত্ৰটো দেখিবলৈ পাব। গতিকে সোনকালে ভিউ পইণ্টটোলৈ আহিলোঁ আৰু এতিয়া গোটেই তেজপুৰ চহৰখন এনেকৈয়ে উপভোগ কৰিম। তো ফাইনেলি এয়া ওপৰলৈ আহিলোঁ। এয়া চাওকচোন ইমান ধুনীয়া মজা ভিউ। সেইখন হৈছে কলীয়া ভোমোৰা দলংখন আৰু মাজত এয়া ব্ৰহ্মপুত্ৰ। মানে বহুত ধুনীয়া এটা পৰিৱেশ। আৰু এইখন হৈছে তেজপুৰ চহৰখন, গছ-গছনিৰে আৱৰি আছে আৰু এইফালে ব্ৰহ্মপুত্ৰ নৈৰ পানী চাওক। আৰু খুব বেছি মানুহ আছে ওপৰত আৰু অকণমান লাজো লাগিছে ভিডিঅ' কৰিবৰ কাৰণে। তেনেকৈ ইমান মানুহৰ আগত ভিডিঅ' কৰিবলৈ লাজো লাগে দিয়কচোন। তথাপিও আপোনালোকক দেখুৱাবলৈকে মই ভিডিঅ'টো কৰিলোঁ। গতিকে আপোনালোকে অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ। মোৰ আচলতে ইয়াৰ পৰা ঘৰলৈকে যাবলৈ মন যোৱা নাই। ইমান ধুনীয়া এটা পৰিৱেশৰ পৰা কেনেকৈ আঁতৰি আহোঁ নহয় জানো। এই আছিল আৰু আজিৰ মোৰ ভিডিঅ'টোত। এতিয়া আকৌ ঘৰলৈকে আহিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। বাই বাই।